নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সমান্তৰ প্ৰগতিৰ প্ৰথম অনুশীলনীটোৰ আজি আলোচনা কৰিম প্ৰথম চাৰিটা পদ কেনেকৈ উলিওৱা হয় যদি এ দিয়া আছে এ মানে প্ৰথম পদ দিয়া আছে আৰু ডি সাধাৰণ অন্তত দিয়া আছে 10 দুটা 10 দিয়া আছে প্ৰথম পদ 10 আৰু সাধাৰণ অন্তত দিয়া 10 দিয়া থাকিলে সমান্তৰ প্ৰগতিটো কেনেকৈ উলিয়াব পাৰিম মানে প্ৰথম চাৰিটা পদ উলিয়াব দিছে তো সমান্তৰ প্ৰগতিৰ যিটো সাধাৰণ আৰ্হি আছিল সেইটো কি আছিল a plus d a plus 2d a plus 3d a plus 4d এনেকৈ আছিল তাৰমানে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ হ'ব a এইটো দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ পঞ্চম পদ সেনেকৈ তো যেহেতু প্ৰথম পদ a অনলি তো 10 দ্বিতীয় পদ হ'ব 10ৰ লগত আৰু 10 যোগ তৃতীয় পদ হ'ব 10 যোগ 2 পূৰণ 10 আৰু তাৰে চতুৰ্থ পদ হ'ব 10 যোগ 3 পূৰণ 10 এনেকৈ যিমান উলিয়াব দিয়ে সিমানখিনি উলিয়াব পাৰি 10 হ'ল তোমাৰ এইটো 20 হ'ল 10 20 আৰু 10 30 40 এনেকৈ যাই থাকিব এইটো হ'ল সমান্তৰ আমাক উলিয়াব দিয়া প্ৰথম চাৰিটা পদটো হ'ল এইটো সাধাৰণ আৰ্হিত বহাই দিলে হ'ল যিটো এ আৰু ডিৰ মান দিয়া থাকিব তোমালোকক প্ৰথম চাৰিটা পদ বা প্ৰথম পাঁচটা পদ যে উলিয়াব দিয়ে তোমালোকে এ আৰু ডিৰ ঠাইত যিটো সাধাৰণ আৰ্হি আছে সেই আৰ্হিটোত মানখিনি বহাই দিলে প্ৰথম চাৰিটা পদ উলিয়াব দিলে সহজে উলিয়াব পাৰিবা যদি তোমালোকক হঠাৎ দিয়ে যে 10তম পদটো উলিওৱা মাজত তো প্ৰথমৰ পৰাটো উলিয়াব নোৱাৰিবা এনেকৈ প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এনেকৈ উলিয়াই 10তম পদ উলিয়াব নালাগে তোমালোকে তাৰ কাৰণে যিটো সূত্ৰ আছিল সেইটো ব্যৱহাৰ কৰিব লাগিব এনতম পদ উলিওৱা যিটো সূত্ৰ আছিল a plus n minus 1 into d এইটো আছিল সূত্ৰ এনতম পদ উলিয়া সূত্ৰ আছিল এইটো তো 10তম পদ বা 11তম পদ উলিয়াৰ কাৰণে সহজতে 11তম পদটো কি হ'ব a plus n ৰ ঠাইত 11 বহাই দিয়া 11 minus 1 2 into d এর মান কিমান আছিল 10 আৰু এইটো 10 তোমাৰ 10 পূৰণ 10 হ'ল 11 প্ৰায় 1 বিয়োগ কৰিলে 10 আৰু d সাধাৰণ অন্তত 10 আছিল তো 10 আৰু 10 10 গুণ তোমাৰ 100 তাৰমানে 110 মানে এই যিটো সমান্তৰ প্ৰগতি হ'ব ইয়াৰ 11তম পদটো হ'ব 110 হয় না ইয়াত সহজতে সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰি ইয়াত সিৰিয়েলি উলিয়াই থাকিব নালাগে সাধাৰণ আৰ্হিত বহাই এই সূত্ৰটো ব্যৱহাৰ কৰি তোমালোকে উলিয়াব পাৰা ঠিক আছে নেক্সট আকৌ এটা উদাহৰণ লৈছোঁ আমি 2ৰ 3 নম্বৰটো লৈছোঁ ইয়াৰ আমি প্ৰথম চাৰিটা পদ উলিয়াব লাগে প্ৰথম পদ দিয়া আছে 4 সাধাৰণ অন্তৰ -3 দিয়া আছে ইয়াৰ প্ৰথম চাৰিটা পদ উলিয়াব লাগে তো প্ৰথম পদ a দ্বিতীয় পদ a plus d হয় সেনেকৈ a plus 2d আৰু a plus 3d বাস এই চাৰিটা পদ উলিয়ালে হ'ল a মানে 4 a plus d হ'ল 4 plus -3 4 plus 2 into -3 আৰু 4 plus 3 into -3 সেনেকৈ সহজতে তোমালোকে উলিয়াব পাৰা প্ৰথম পদ হ'ব 4 তাৰে দ্বিতীয় পদ হ'ব 4 পৰা 3 বিয়োগ 1 3 -3 into 2 -6 আৰু 4 -6 তেতিয়াহ'লে -2 হ'ল আৰু 3 into -3 -9 আৰু 9 হ'লে -5 হ'ল 4 -9 তো -5 হ'ল এইটো সমান্তৰ প্ৰগতিৰ প্ৰথম চাৰিটা পদ তোমালোকে এনেকৈ উলিয়াব পাৰা ঠিক আছে তো এতিয়া তলত দিয়া সমান্তৰ প্ৰগতিৰ আমি 3 নম্বৰ মেথছটো লৈকে গৈছোঁ চাবা তলত দিয়া সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সহজতে তোমালোকে কৰিব পাৰা তলত কি দিয়া আছে 3 1 -1 -3 এটা সমান্তৰ প্ৰগতি দিয়া আছে যিটো 3 ৰেখ আমি সেইটো লৈছোঁ কি উলিয়াব দিছে আমাক 1 -1 -3 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ যিটো প্ৰথমতে আছে সেইটোৱে প্ৰথম পদ তো প্ৰথম পদৰ সাধাৰণ অন্তৰ উলিয়াব দিছে প্ৰথম পদক আমি এৰে বুজাওঁ তো প্ৰথম পদ ইয়াত 3 সাধাৰণ অন্তৰ হ'ব যিটো দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰাৰ পিছত আমি যিটো পাম সেইটো হ'ব সাধাৰণ অন্তৰ প্ৰত্যেকটো পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰাৰ পিছত সাধাৰণ অন্তৰ পোৱা যায় মানে সাধাৰণ অন্তৰ সদায় সমানে থাকে 1 -3 তো -2
ইয়াতে সাধাৰণ অন্তৰ হ'ল সাধাৰণ অন্তৰ ডিৰে বুজা সাধাৰণ অন্তৰ হ'ল ইয়াত -2 তুমি ইয়াৰ পৰাও বিয়োগ কৰিব পাৰা -1 -2 হ'ব ইয়াৰ পৰাও বিয়োগ কৰিলেও -2 হ'ব সাধাৰণ অন্তৰ সদায় সেম থাকে এতিয়া আমি আকৌ এটা বেলেগ লৈছো 3 2 নম্বৰটো লৈছো সবা যাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে -5 -1 3 7 এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ কেনেকৈ উলিওৱা হয় যেটো প্ৰথমতে থাকে সেইটোৱে প্ৰথম পদক এৰে বুজোৱা হয় এটো হ'ব -5 আৰু সাধাৰণ অন্তৰ হ'ব সাধাৰণ অন্তৰ d হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰা ইয়াৰে সাধাৰণ অন্তৰ প্ৰত্যেকটোতে সমানে থাকে 7 - 3 কৰিব পাৰা তুমি বা -1 -5 কৰিব পাৰা আমি -1 -5 এ করলো -1 -5 হল তো -1 + 5 হল তো সাধারণ অন্তর ওলাল 4 প্রথম পদ -5 আর সাধারণ অন্তর 4 উলটাকে আমি যদি এই দুটা দিয়া থাকে প্রথম পদ আর সাধারণ অন্তর দিয়া থাকে আমি সমান্তর প্রগতিটো উলিয়াব পাৰো কেনেকৈ উলিয়াব পাৰো সাধারণ আৰ্হিত বহাই যেনে এ হল প্রথম পদ যেটো হ'ব তোমাৰ প্রথম পদ a = কি আছিল -5 যেটো দ্বিতীয় পদ না দ্বিতীয় পদক a2 ৰে বুজাই এটো a2 হ'ব a2 কি আছিল a + d আছিল हैना তো a এর মান -5 + 4 সাধারণ অন্তর d ৰ মান 4 এটো পালো তুমি -1 হেনেকে তৃতীয় পদ এটো তৃতীয় পদ a3 = কিমান হ'ব a + 2d আছিল প্রথম এর মান কিমান -5 + 2 * d ৰ মান 4 2 * 4 তার মানে -5 + 8 -5 + 8 মানে 3 তার মানে আমি প্রথম পদ পালো -5 দ্বিতীয় পদ -1 আর তৃতীয় পদ 3 সো এইটোৱে -5 -1 আর 3 ঠিক আছে এতিয়া তোমালোকে 4 নম্বৰ ম্যাথছটো চাবা কি দিছে তলৰ কোনবৰ সমান্তৰ প্ৰগতিত আছে যিবিলাক সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিতৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা ঠিক আছে ইয়াৰে এইটো সমান্তৰ প্ৰগতি আছে নে নাই আমি কেনেকৈ চাম প্ৰত্যেকটো পিছৰ পদৰ পৰা আগৰ পদটো বিয়োগ কৰি কেনে আমি চাম যে সমান হয় নে নহয় যেনেকৈ ধৰা 4 - 2 কিমান হল 2 8 - 4 এটো কিমান হল 4 তার মানে প্রথমবার 4 - 2 করতে 2 পালো কিন্তু 8 - 4 4 পাইছো কি সাধারণ অন্তরটো সমান হৈ থাকা নাই সদায় ডিসটেন্স সমান হ'ব লাগিব সাধারণ অন্তর প্ৰতিবাৰতে সমান পাব লাগিব তো এইটো সমান্তৰ প্ৰগতিত নাই গতিকে যেটো সমান্তৰ প্ৰগতিত নাই তাৰে তুমি আৰু পৰৱৰ্তী পদ উলিয়াৰ দৰকাৰ নাই হেনেকে তুমি চাবা কোনটো সমান্তৰ প্ৰগতিত আছে ধৰা এইটো সমান্তৰ প্ৰগতিত আছে নে নাই চোৱা আমি এইটো চাম চেক কৰিম 4 5 4 ৰ 5টো এইকেইটা পদ দিয়া আছে 3√2 ঠিক আছে এটো প্ৰথম পদ দ্বিতীয় তৃতীয় আৰু চতুৰ্থ পদ চাৰিটা পদ দিয়া আছে ঠিক আছে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ করলো a2 - a1 এটো প্ৰথম পদে a দিও বুজা হয় আৰু a1 বুলিও তুমি লিখিব পাৰা একো অসুবিধা নাই 3 + √2 - 3 ৰাইট a2 - a1 হলে তো কিমান পালো আমি √2 তাৰ মানে ইয়া এই দুটাৰ মাজৰ ডিফাৰেন্স √2 হেনেকে a3 - a2 a3 মানে ধৰা তৃতীয় পদৰ পৰা দ্বিতীয় পদ বিয়োগ কৰি চাও 3 + 2√2 - 3 - √2 রাইট এটো মাইনাস করে দিলে তো 3 গল 2√2 - √2 হল √2 সাধারণ অন্তর সেম থাকিল নেক্সট টার্ম a4 ৰ পৰা আমি a3 বিয়োগ কৰি চাও মানে এইটো পদৰ পৰা এইটো বিয়োগ কৰি চাও তুমি 3 + 3√2 - 3 - 2√2 +3 - 3 গল 3√2 - 2√2 ইয়াতো পালা তুমি √2 মানে প্ৰতিটোৰে ডিসটেন্স সমানকৈ বাঢ়ি গৈ আছে হয় না √2 মানকৈ বাঢ়ি গৈ আছে গতিকে এইটো এটা সমান্তৰ প্ৰগতিত আছে ইয়াৰে চতুৰ্থ পদক লগি দিয়া আছে হয় না
এইটো এটা সামান্তৰ প্ৰকৃতিত আছে যিহেতু ডিষ্টেঞ্চ সমান প্ৰতিবাৰতে এতিয়া ইয়াৰ পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগিব কিমানতম পদ দিয়া আছে 1 2 3 4তম পদ দিয়া আছে পঞ্চম পদ কেনেকৈ উলিয়া হ'ব a5 পঞ্চম পদ কেনেকৈ উলিয়া হ'ব a প্লাস সূত্ৰটোত বহাই দিয়া 5 - 1 ইনটু d কোনটো সূত্ৰ আছিল আমি আগতে কৈছো তোমালোকক আগতে ডিসকাস কৰা হৈছে an = n তম পদ উলিয়া সূত্ৰ an = a + n - 1 ইনটু d এইটো সূত্ৰত বহাই দিলে n তম পদ যিমান ডাঙৰ পদ উলিয়াব দিয়ে 100তম পদ উলিয়াব দিয়ে 200তম পদ উলিয়াব দিয়ে এইটো সূত্ৰত বহাই দিলে তোমালোকৰ ওলাই যাব ঠিক আছে তো 5তম পদ আমি কেনেকৈ উলিয়াম a + 5 - 1 ইনটু d তো a + 5 - 1 4d ইয়াতে বহাই দিয়া এৰ মান 3 আৰু d এইবিলাক d সমান হৈছে ন এই d d ৰ মান কি √2 + 4d মানে √2 4√2 মানে পঞ্চম পদটো হ'ব 3√2 3 + 4√2 3 + 4√2 হ'ল পঞ্চম পদ একেদৰে ষষ্ঠ পদ কি হ'ব উলিয়াব পাৰবা a6ত বহাই দিয়া a + 6 - 1 ইনটু d ইয়াতে বহাই দিয়া 6 - 1 a + 5 ইনটু d তাৰ মানে এইটো মান তুমি পালা a + 5√2 হলনে প্ৰথম পদ এইটো আছিল দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ এইটো সামান্তৰ প্ৰকৃতিত থাকা বুলি আমি চেক কৰি ললো এতিয়া যেহেতু সামান্তৰ প্ৰকৃতিত আছে ইয়াৰ পৰৱৰ্তী তিনিটা পদ মই দুটা পদ উলিয়াই দিছো বাকি তোমালোকে নিজে উলিয়াই থাকিব পারবা যিমানটা উলিয়াব লগা হয় a7 একে হেইটো সূত্ৰতে বহাই দিয়া a + 7 - 1 ইনটু d n ৰ ঠাইত খালি 7 আহিব তো a + 6d হল মানে a + 6d d ৰ মান কিমান আছিল এৰ মানটো বহাই দিয়া নাই এৰ মান 3 ইয়াতো বহাই দিয়া নাই 3 + 5√2 আৰু ইয়াৰ ক্ষেত্ৰত 7তম পদটো কি হ'ব 3 + 6√2 এইটো হল 7 নম্বৰ পদ এনেকে বাকি কেইটা তোমালোকে নিজে কৰিব পারবা ইয়াতে স্কয়াৰ দিয়া আছে স্কয়াৰ কেইটা ভাঙি লবা লৈ কেনে বিয়োগ কৰি চাবা যে সাধাৰণ অন্তৰ সমান আছে নে নাই প্ৰত্যেকটোৰ ইয়াৰ পৰা ইয়াক বিয়োগ কৰিলে যিমান পোৱা ইয়াৰ পৰা ইয়াক বিয়োগ কৰিলে সমান পোৱা নে নাই যদি পোৱা তেতিয়া হলে প্ৰত্যেকটোৰ ক্ষেত্ৰত যদি পোৱা তেতিয়া হলে হি সামান্তৰ প্ৰকৃতিত আছে আৰু তা সূত্ৰত বহাই কেনে n-তম পদ উলিয়া সূত্ৰত an = a + n - 1 ইনটু d সূত্ৰত বহাই তোমালোকে উলিয়াব পাৰা ইয়াৰ পিছৰ পদ যিমান কেইটা দৰকাৰ হয় সিমান কেইটা লৈকে উলিয়াব পাৰা ঠিক আছে আজিলৈ ইমানতে